ভাস্কৰ কোৱা ৰাতুল কেতিয়াবা কিছুমান মানুহ খুব সৰু কথাতে হীনমানতাত ভুগি থাকে যেনে এটা উদাহৰণ মই তোমাক ক'ব বিচাৰিছোঁ শকত আৰু ক্ষীণ এজন ক্ষীণ মানুহে ভাবে যে মই কিয় ইমান ক্ষীণ মই কিয় শকত হ'ব নোৱাৰোঁ আৰু ঠিক তেনেধৰণে সেই শকত মানুহজনেও ভাবে মই যদি অলপ ক্ষীণাব অলপ যদি ক্ষীণাব পাৰিলোঁ হয় এই কথাটো বহুতৰ ক্ষেত্ৰতে মানে ক্ষীণ মানুহজনে ভাবি থাকে মই কিয় ইমান ক্ষীণ হ'লোঁ তেওঁতো হীনমানতাত ভুগি থাকে সদায় প্ৰায় আৰু হয়তো দুই একে কাৰোবাৰ ওচৰত পৰামৰ্শ ল'বলৈও যায় মই কেনেকৈ শকত হ'ম আৰু শকত মানুহজনেও ভাবে মই কেনেকৈ ক্ষীণ হওঁ দুই এজনৰ পৰা তেওঁলোক পৰামৰ্শ ল'বলৈ যায় তুমি ধৰ এই ক্ষেত্ৰত তুমি কি ক'বা বা কেনেধৰণৰ ভাবা কথাবোৰ শকত ক্ষীণ বুলি কথা নহয় মানে হোমেন বৰগোহাঁই ছাৰে এটা প্ৰবন্ধ লিখিছিলে যে সুস্থ দেহত সুস্থ মন সেয়াই হ'ল স্বাস্থ্য গতিকে স্বাস্থ্যৱান হোৱাটো আচল কথা সুস্থ দেহত সুস্থ মন এটা লৈ পেলাই শকত ক্ষীণ বুলি কথা নাই মানে আমাৰ হয়তো বহুতৰে মানে ভুল ধাৰণা বুলিয়ে ক'ব পাৰি কাৰণ মই আমাৰ অঞ্চলতে দেখিছোঁ বহু শকত আৱত মানুহ একদম গায়ে মূৰে মস্ত কিন্তু বেমাৰ আজাৰ একো নাই কিন্তু মানে শকত হ'লে যে মানুহজন একে ভৰ বেমাৰী হ'ব কিন্তু কথাটো মোৰ বিশ্বাস কৰিবলৈ বহুতে কয় যদি মোৰ বিশ্বাস কৰিবলৈ টান লাগে সেই আমাৰ অঞ্চলৰ মানুহকেইজনক দেখি ইমান শকত আৱত মানুহ কিন্তু তেওঁলোকৰ জীৱনশৈলীটো খুব পৰিশীলিত আধ্যাত্মিক ভাৱৰ মানুহ তেওঁলোক কিন্তু ইমান শকত আৱত মানে ভকত জাতীয় মানুহ তেওঁলোকৰ এখন বেমাৰ নাই আৰু বহু ক্ষীণ মানুহো কিন্তু বেমাৰ দেখিছোঁ মানে শকত হ'লে যে বেমাৰে গোটেই নধৰা হ'ব সেইটো নহয় আৰু ক্ষীণ হ'লেও যে কিবা তেওঁৰ যে দেহত যে বেমাৰ ৰোগ আছে সেইটো নহয় আচলতে তেওঁ ক্ষীণ হ'লেও তেওঁৰ স্বাস্থ্যটো ভাল হ'ব পাৰে সুঠাম হ'ব পাৰে কাৰণ ক্ষীণটোৱে যে মানুহৰ স্বাস্থ্য বেয়া সেইটো নুবুজায় আচলতে নিৰোগী হৈ থকাটো কলা বগা আৰু ঠিক তেনেকৈ ওখ চাপৰ বুলি মই কিয় ইমান চাপৰ সেইটোতো হীনমানতাত ভুগি থাকে কিন্তু আজিকালি মানে মানুহৰ টেলেণ্টৰ মানে যুগ বৰ্তমান সময় কোনে কিমান টেলেণ্ট মানে ভালদৰে প্ৰদৰ্শন কৰিব পাৰিছে সমাজত ভাল কাম হেৰি কৰিব পাৰিছে গতিকে বহু চাপৰ মানুহৰ মানে বহুতো আগুৱাই যায় মানে এনেকুৱা হৈছে বহু চাপৰ মানুহ এজনকো বহু ওখ মানুহ এজনক মানে চেলুট মাৰিবলগীয়া আমি নিজে দেখিছোঁ তেনেকুৱা বা বহুত মানে ক্ষীণ একে আমি যিটো কেলেং মেলেং বুলি কওঁ তেনেকুৱা মানুহ এজনকো একে হৃষ্টপুষ্ট মানুহে দেখোন মানে নমস্কাৰ কৰিবলগীয়া অৱস্থা হোৱা আমি নিজে দেখিছোঁ গতিকে সেইটো দিশে আচলতে আৰু নিৰোগী থাকিলেও আৰু কিছুমানে ভাবে মই ইমান বগা তেওঁ ইমান বগা মই ইমান ক'লা এইবোৰ ক্ষেত্ৰতো কিছুৱে ভাবে কিন্তু মই ভাবোঁ এইবোৰ এটা খুব সাধাৰণ কথা সৰু কথা ছালৰ লগত লাগি থাকিলে এইবোৰত লাগি থাকি আমাৰ এনেই নিজকে অকণমান মানে কি হীনমানতাত ভুগি থকাটো মই নিবিচাৰোঁ কাৰণ সময় নষ্ট কৰিব নালাগে কাৰণ সকলোৱে এটাই ভাবিব লাগে যে মোৰ কিমানখিনি মোৰ যোগ্যতা আছে মই কি কৰি দেখাব পাৰোঁ মানুহক সেইটোৱে প্ৰধান কথা জীৱনটো দুদিনীয়া মানুহ আমি কোনো 2000 বছৰ জীয়ান সেইখিনি মানে বাদ বিচাৰ নকৰাকৈ মানে নিজে নিজৰ যিখিনি কৰণীয় কাম সেইখিনি কৰিব লাগে আৰু তাৰ ভিতৰতে কেতিয়াবা কাৰোবাৰ এটা তোমাৰ তেওঁৰ ভিতৰৰ প্ৰতিভাটো ওলাই পৰে সেইকাৰণে শকত ক্ষীণ ওখ চাপৰ কলা বগা এইবোৰ বাদ বিচাৰ কৰিব নালাগে যেনেদৰে আমি ধৰক জাতিৰ ভেদাভেদ কৰিব নালাগে ধৰ্মৰ ভেদাভেদ কৰিব নালাগে ঠিক তেনেধৰণে আমি এইবোৰ ভেদাভেদ ৰাখিব নালাগে হয় দৰ্শকসকল আপোনালোকলৈ এটি ভিডিঅ' আমি দুইজনে লগ লাগি আগবঢ়ালোঁ আশা কৰোঁ নিশ্চয় ভিডিঅ'টো আপোনালোকে চাই ভাল পাব ধন্যবাদ